नावकाटा ओनसोलनि औबारि देवसुङा दैसायाव बैसोगोरा सासे सुबुंनि गोथै सह मोनदों। दिनै फुंबिलि समाव औबारिनि देवसुङा दैसायाव मोननाय सासे बैसोगोरा सुबुंनि गोथै सहखौ बाङालिपारा गामिनि 80 बोसोर बैसोनि तेज बाहादुर दर्जी होनना सिनायनो हायो। बैसोगोरा सुबुंखौ देवसुङा दैसायाव गोग्लैनानै थैनायनि सन्देह खालामदों ओनसोलनि रायजोफोरा। गुबुन फारसेथिं थांनाय मोनानि 9 रिंगानिफ्राय तेज बाहादुर दर्जीआ गोमानानै दंमोन होनना नखरनि सुबुङा मिथिहोयो। दिनै फुंबिलि समाव लामानि मानसिफोरा देवसुङा दैसानि दालांनि सिङाव सासे सुबुंनि गोथै सह गोजावना थानाय थासारियाव नुनानै नखरनि सुबुंनो खोन्थाहरो। उनाव जाथायथिलियाव नखरनि सुबुंजों लोगोसे पुलिसनि हानजाया नुजाथिनानै गोथै सहखौ बोखांनानै पस्टमर्टेमनि थाखाय दैथायहरो। মানুহজন ক'ৰ হয়? মানুহজন বাঙালিপাৰা। বাঙালিপাৰা। কিমান মান বয়স হ'ব? বয়স মোটামুটি 65-70 মান হ'ব। 65-70 মান হ'ব। এই কেতিয়াৰ পৰা ভাঙি আছে? মানে ৰাতি বোলে 9টা বজাৰ পৰা মানে খোজ কৰিব গৈছিল, খোজ কৰাৰ পৰা তাৰে পিছৰ পৰা মানুহজন গায়ব হৈ গৈছে। তাৰপিছত ৰাতি বিচাৰি 2টামান বজাত বিচাৰোতে তাৰপিছত আহি কেনে বিচাৰি পোৱা নাই। তাৰপিছত ৰাতিপুৱা এই কোনোবা গাছৰ পাত কাটি আহোঁতে সেনেকৈ দেখা পাই কেনে তাৰপিছত মানুহ খবৰ খাতি দিলে। মানুহবিলাক চব পাব্লিক আহি গ'ল চাবা। আহি কেনে এতিয়া তাতে বজি আছে দলঙৰ। কোন জেগাত আছে এতিয়া? এতিয়া আমাৰ এই ঔবাৰীত দলঙৰ। কি নাম? মোৰ নাম শ্ৰী ৰাজু দৰ্জী আৰু মোৰ যোনটো ককা ঢুকাইছে তেখেতৰ নাম হ'ল তেজ বাহাদুৰ দৰ্জী। যোৱাকালি নিশা 9:30মান বজাত মানুহ চবেই ভাত চাত খাই কিনে ৰেষ্ট কৰি আছিলোঁ। তাৰপিছত আমাৰ আইতাই কৈছে অলপমান মোবাইলত চিনেমা লগাই দিয়ে অকণমান চাম বুলি। তাৰপিছত মোৰ মায়ে আইতা আৰু মোৰ মিছেছ চব আমাৰ ৰুমত টিভি চাই আছিলোঁ। আমাৰ আইতা ঘুমাইছিল। ঘুমাৰ পিছত আমি মিনিমাম 9:30টাৰ পৰা ঘুমাইছে, আমি চিনেমা চাই আছিলোঁ। তেতিয়া মইতো অকণমান চাই কিনে টোপনি মাৰিলোঁ। মাহঁতে চাই কিনে 11:30মান বজাত আমাৰ আইতা নিজৰ ৰুমত যাওঁতে বিচনাত ককা নাছিল। তাৰপিছত ভাবিছে বাথৰুম গৈছে নেকি বুলি ভাবিছে আইতাই, আমাকো মাত দিয়া নাই। এনেকৈ চাইছে, অকণমান চাই কিনে আহি কিনে যেতিয়া পোৱা নাই তেতিয়া আমাক কৈছে আইতা নাই, ক'ত গৈছে, ইমান ৰাতি হ'ল বুলি কৈছে। তেতিয়া মই উঠি কিনে চব চালোঁ আৰু যোৱাকালি যি বানপানী আমাৰ ইফালে ঘৰৰ ফালে ইমান বানপানী। তাৰপিছত দেওচুঙাও ওচৰতে আছে আৰু বুঢ়া মানুহ বাথৰুম চাথৰুম কৰিব আহিছিল নেকি, লেট্ৰিনত বাথৰুম কৰিব নোৱাৰে, সেইকাৰণে দেওচুঙাৰ কাষতে লেট্ৰিন কৰিব বহিছিল। তেতিয়া বানপানীৰো ছিজন, তেতিয়া বুঢ়া মানুহ উঠিব চুটিব ইমান নাজানো। কালি আৰু বাথৰুম আহোঁতে কাকো মাতাও নাই, ঘৰৰ মানুহক যে মই বাথৰুম যাম এইটো যাম, নিজে আহিছে। তাৰপিছত আহি কিনে তাতেতো পোৱাই নাই। ৰাতিপুৱা ইয়াতে আমি ইয়াকে ঔবাৰীৰ মানুহে কোনোবাই খবৰ কৰিলে। মই ৰাতিৰ পৰা পূৰা বিচাৰি ৰাতিপুৱা হৈ গ'ল নদীত। ইমান ৰাতি নদীত যোৱা নাই, তথাপিও ৰাতিপুৱা নদীত যাই আছিলোঁ, নদীত চাই আছিলোঁ। তেতিয়া এখেতৰ মানুহে এইটো গাঁৱৰ মানুহে যাই কিনে খবৰ কৰিলে এনেকৈ এটা লাছ আছে বুলি। এতিয়া আহি কিনে চোৱাৰ পিছততো হয় এইখিনিয়ে আৰু। বয়স কিমান মান হৈছিলে? আমাৰ আইতাৰ বয়স আপোনাৰ 85 পৰা 86 ইমানেই হৈছে আৰু মই ইমান নাজানো, আইতাই জানে, এইটো মই শুনা পাইছিলোঁ এনেকৈ বুলি কৈছে। নামটো কি ক'লে? মোৰ আইতাৰ নাম তেজ বাহাদুৰ দৰ্জী।